নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ৰেচিপিৰ সৈতে বৰ্ণালী ক্ৰিয়েটিভিটিলৈ স্বাগতম জনাইছোঁ। আৰু আজি বনাব লৈছোঁ ডিম আৰু দালিৰ ৰেচিপি। তাৰ বাবে লৈছোঁ এটা পিঁয়াজ কাটি লৈছোঁ, দুটা আলু বইল কৰি লৈছোঁ, আদা নহৰু পেষ্ট বনাই লৈছোঁ আৰু দুটা বিলাহী কাটি লৈছোঁ আৰু সৰু বাটিত এবাটি মচুৰ দাইল তিয়াই লৈছোঁ। আপোনালোকে মচুৰ দাইল দি বুলিও দিব পাৰে। এতিয়া এখন কেৰাহীত ডিম ফ্ৰাই কৰি ল'লোঁ আৰু যিহেতু আমি মানুহ দুজনে, ল'ৰাটো সৰু হৈ আছে, এতিয়া একেখন কেৰাহীতে দিলোঁ এখিলা তেজপাত, এটা শুকান জলকীয়া আৰু এটা ইলাচি। আৰু এতিয়া দিছোঁ কাটি লোৱা পিঁয়াজ আৰু পিঁয়াজখিনি ভালকৈ লৰাই লৈছোঁ। এতিয়া আন্দাজমতে দিছোঁ হালধি। পুনৰ আকৌ ভালকৈ লৰাই লৈছোঁ। আৰু এতিয়া দিছোঁ আদা নহৰু পেষ্ট। পুনৰ আকৌ কেঁচা গোন্ধটো নোযোৱালৈকে লৰাই লৈছোঁ। এতিয়া দিছোঁ কাটি থোৱা বিলাহী কেইডোখৰ। আৰু ভালকৈ লৰাই লৈছোঁ। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। পুনৰ আকৌ লৰাই লৈছোঁ ভালকৈ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিছোঁ। 5 মিনিটৰ পিছত পুনৰ আকৌ লৰাই দিছোঁ। আকৌ 5 মিনিট সময় সিজিব দিছোঁ। এতিয়া বিলাহীখিনি সিজিছে। ভালকৈ বিলাহীখিনি লৰাই লৈছোঁ।
এতিয়া দিছোঁ তিয়াই থোৱা দালিখিনি আৰু ভালকৈ ভাজি লৈছোঁ। এই সময়তে ল'ৰাটোৱে অকণমান আমনি কৰিছিলেহি। গোটেইখিনি ভালকৈ ভাজি লৈছোঁ। আৰু 5 মিনিট সময় কাৰণে ঢাকনখন মাৰি দিছোঁ। 5 মিনিটৰ পিছত পুনৰ আকৌ লৰাই দিছোঁ। দালিখিনি সিজিছে অলপ। এতিয়া দিছোঁ বইল কৰি থোৱা আলু কেইপিচ। আপোনালোকে আলু কেইডোখৰ বইল নকৰি ফ্ৰাই কৰি লওঁ বুলিলেও কৰিব পাৰে। এতিয়া ভালকৈ মিক্স কৰি লৈছোঁ। পুনৰ আকৌ 5 মিনিট সময় ঢাকনখন মাৰি দিছোঁ। পাঁচ মিনিটৰ পিছত পুনৰ আকৌ লৰাই দিছোঁ। গোটেইখিনি ভালকৈ সিজি গৈছে। এতিয়া গৰম কৰি থোৱা পানীখিনি দি দিছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি দি ল'ব পানীখিনি। এতিয়া গেছৰ ফ্লেমটো হাই কৰি ভালকৈ উতলিব দিছোঁ। পুনৰ আকৌ ঢাকনখন 5 মিনিটৰ কাৰণে মাৰি দিছোঁ। পাঁচ মিনিটৰ পিছত পুনৰ আকৌ এবাৰ লৰাই দিছোঁ ভালকৈ। এতিয়া দিছোঁ ফ্ৰাই কৰি থোৱা কণী দুটা আৰু পানীখিনি অকণমান যিহেতু শুকাই গৈছে, আকৌ অকণমান পানী মই দি দিছোঁ আৰু ভালকৈ উতলিব দিছোঁ। ঢাকনখন 5 মিনিট সময় আকৌ দি দিছোঁ। পাঁচ মিনিটৰ পিছত পুনৰ আকৌ ভালকৈ লৰাই দিছোঁ।
এই ৰেচিপিটো যিসকল অকলশৰে থাকে, বিভিন্ন কামত ওলাই যায়, তেওঁলোকে সহজে বনাই খাই যাব পাৰে। মোৰ লাহেকৈ হৈ গৈছে। এতিয়া মই দিছোঁ ইয়াত কচুৰি মেথি। কচুৰি মেথি দিলে গ্ৰেভিখিনি খাবলৈ অলপ সোৱাদ হয়। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। লাইক কৰিব, লগৰ বন্ধুসকলৰ লগত চেনেলটো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। ধন্যবাদ।